हेलो एवरीवन আপোনালোক সকলোকে আমাৰ চেনেলটিলৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সুস্থ আছে কেইবাদিনৰ পাছত আজি আকৌ এটি ভিডিও লৈ আহিছো সৰুকে বহুত দিন ভিডিও দিয়া হোৱাই নাই যেহেতু গা চা অলপ বেয়া আছে গৰমো বহুত পৰিছে সেইকাৰণে ভিডিও দিয়াই হোৱা নাই আজি আকৌ এটি নতুন ভিডিও লৈ আহিছো চাই থাককচোন ৰাতিপুৱা শুই উঠিয়ে আমাৰ এই নতুন পোৱালিটিক গা ধুৱাই ললো এয়া দেখিছে ধুনীয়াকৈ তাক গাটো ধুৱাই ললো কাৰণ আজি তাক হস্পিটাললৈ লৈ যাম আৰু এয়া কি গা ধুই আহিলে চাওকচোন ইমান ধুনীয়াকৈ গা ধুই আহি প্লানি ফেনখনৰ ওচৰত শুকুৱাই আছে সি তাক গা চা ধুৱাই ললো ইয়াক আমি নতুনকৈ আনিছো ইয়াক নহয় আসলতে এইক মাইকী হয় এইক আমি নতুনকৈ আনিছো ইয়া দেখিছে গা চা ধুৱাই তাইক আমি ৰেডি কৰি ৰাখিছো এতিয়া মই তাইক দাদাৰ লগতে হস্পিটাললৈ লৈ যাম কাৰণ তাইক ভেকচিন একো দিয়াই হোৱা নাই যেটো নতুনকৈ আনিছোহে তাইৰ 3 মাহ হৈছে এতিয়া ইয়া তাইক মই উলিয়াই কৰি হস্পিটাললৈ আহিছো চাওকচোন কিমান ধুনীয়াকৈ আহিছে গাড়ীত উঠি ইমান ধুনীয়াকৈ আহিছে নহয় এয়া মোৰ ধৰিবলৈ ভয় লাগিলে হস্পিটালত তাইক বেজি দি আছে ডক্টৰে মই ক'লো দাদা তই ধৰি দে আৰু সি ধৰি দিছে যেহেতু মই বেজি দিয়া চাই থাকিব নোৱাৰো ভয় লাগে সেইকাৰণে দাদাকে ক'লো আৰু সি ধৰি আছে বেজি দিছে দুটা বেজি দিলে তাইক আজি কিন্তু তাই অলপো নিচিঞৰিলে এটা দিছে ভিটামিনৰ আৰু এটা দিছে পেলুৰ বাবে যেটো ৰেবিছৰ কাৰণে বেজি হয় সেইটো বেজি বোলে কেইদিনমানৰ পাছত দিলেও হ'ব যেটো তাই 3 মাহ হৈছেহে আৰু 10-15 দিনৰ ভিতৰত দি দিব কৈছে আৰু সেইটো আমি অলপ পাছতে দি দিম ইয়া তাইক মই বেজি দিয়াৰ পিছত অলপ বাহিৰত এনেকৈ হস্পিটালৰ বাৰান্দাতে উলিয়াই আনিছো চাওকচোন পৰিৱেশটো কিমান ধুনীয়া গোটেইখন সেউজীয়া ইমান ঠাণ্ডা পৰিৱেশ ইমান ঠাণ্ডা হৈ আছিল হস্পিটালখন দেখিবলৈ ইমান ধুনীয়া লাগিছে নহয়নে এতিয়া আমাৰ বেজি দিয়া মেলা হৈ গ'ল এতিয়া তাইক লৈ আমি ওলাই আহিছো ইয়া চাওকচোন ইমান ধুনীয়া এটা পৰিৱেশ নহয় মনটো ভাল লাগি গৈছে ইমান ঠাণ্ডা যাতে গৰম বহুত পৰিছে ইমান সেউজীয়া গছৰ তলত ইমান ভাল লাগে আৰু হস্পিটালখনৰ মুখৰ আগতে আছে আমাৰ আঠখিলীয়াৰ শিৱ মন্দিৰ ভাগ সেই ভাগ দেখিছে গেট চাকে সেই ভাগে হৈছে আমাৰ আঠখিলীয়াৰ শিৱ মন্দিৰ ভাগ আৰু যেহেতু আজি সোমবাৰ ইয়ালে মানুহ যথেষ্ট আহিছে আজি এতিয়া আমি ইয়াৰ পৰা ওলাই যাম ইয়া দেখিছে আমি আহি আছো আৰু বাটত সেয়া দেখিছে নহয় এয়া হৈছে মন্দিৰলৈ অহা ভক্তগণ কমলা ৰঙৰ পোছাক পিন্ধি আহিছে আজি যেহেতু সোমবাৰ এইসকল মন্দিৰলৈ অহা ভক্তসকল আমি এতিয়া আঠখিলীয়া নামঘৰ পালোহি এয়া দেখিছে নহয় এয়া হৈছে আঠখিলীয়া নামঘৰৰ গেষ্ট হাউচটো আৰু এই ভাগ হৈছে আঠখিলীয়া নামঘৰৰ গেটখন এইবিলাক হৈছে দোকান আঠখিলীয়াত থকা আৰু এইফালে বনাই থকা হৈছে অলপ দোকান যেহেতু ভাদমাহ আহিছে দোকান বনাই আছে নতুনকৈ ইয়াতে এইবিলাক পুৰণা দোকান 12 মাহে থাকে আৰু এইফালে সোঁ চাইডে এইখন হৈছে আঠখিলীয়া নামঘৰৰ ফিল্ড গাড়ী ৰখা ফিল্ড হয় ইয়াতে আহিব আপোনালোক সকলো ভাদমাহ আহি আছে আৰু ভাদমাহ বুলি নহয় আহিব সকলো যেহেতু 12 মাহেই খোলা থাকে নামঘৰ ভক্তৰ কাৰণে সদায় খোলা থাকে নামঘৰৰ দুৱাৰ আৰু আশা কৰোঁ সকলোৰে মনৰ আশাবোৰ পূৰ হওক আপোনালোক সকলো আহিব যিসকলে আহিছে নামঘৰলৈ সেইসকলেতো চিনি পায় আৰু যিসকল নাই অহা সেইসকল আহিব ভাদ মাহত বহুত ধুনীয়া লাগে আৰু ইয়াতে ৰাতি আৰু বেছি ধুনীয়া লাগে যেহেতু ইয়াত লাইট লগাই দিছে মই কেইবাদিনো হ'ল অহা নাই আজি বহুত দিনৰ মূৰত দাদাক ক'লোঁ এইফালেদি যাওঁ বৈ আৰু তেনেকৈ আহিলোঁ এইটো ৰাস্তাৰে আৰু ৰাতি আহি চাব লাগিব লাইট লগাই দিছে বোলে খুব ধুনীয়া লাগে আৰু দেখিছে নহয় এইফালে ইমান ধুনীয়া লাগে ৰাস্তাটো দুয়োফালে যেতিয়া কৃষ্ণচূড়াবিলাক ফুলে আৰু বেছি ধুনীয়া লাগে খুব সুন্দৰ এটা পৰিৱেশ এইফালে দুয়োফালে গছ পথাৰ আৰু দেখিছে এইখন হৈছে আমাৰ অঞ্চলৰ সাপ্তাহিক বজাৰ এইখন হৈছে শুক্ৰবৰীয়া বজাৰ স্কুলত থাকোঁতে যে কিমান আহোঁ কিমান স্মৃতি জড়িত হৈ আছে বজাৰখনৰ লগত কেইবাদিনৰ পাছত দেখি মনটো ভাল লাগি গৈছে এইখন নতুনকৈ খুলিছে এইখন স্কুল আৰু এইটো যে দেখিছে সন্মুখত এইটো হৈছে এখন হৈছে হস্পিটাল সাব চেণ্টাৰ হয় আঠখিলীয়াৰ আৰু এইটো আসলে পিছফালৰ ভাগ হয় এয়া আগফালে আছে এইফালে গেট আৰু এইফালে এয়া এনেকৈ আমি এইখন হৈছে আঠখিলীয়া নামঘৰলৈ সোমাই অহা গেটখন এইটো চাৰিআলি আৰু এইখন আঠখিলীয়া নামঘৰলৈ সোমাই অহা গেট
এয়া আমি আহি আছোঁ আৰু দেখিছে নহয় এইখিনি এটা ভিডিঅ' নকৰি নোৱাৰিলোঁ কাৰণ এয়া দেখিছে এইখন গেট এইখন হৈছে আঠখিলীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় যিখনত নেকি মই ক্লাছ 5ৰ পৰা ক্লাছ 12লৈকে পঢ়িছিলোঁ কিমান যে স্মৃতি জড়িত হৈ আছে স্কুলখনৰ লগত বাৰু এতিয়া বলক গৈ থাকোঁ আমি একেবাৰে ঘৰত লগ পাম আমি আহি ঘৰ পালোহি ঘৰ পাই এয়া দেখিছে কেনেকৈ পাতিটোতে নমাই দিছোঁ ফেনখনৰ তলতে অলপ বতাহ পাওক বুলি যিহেতু বহুত গৰম হয় ইহঁতৰ গৰমো বেছিকৈ উঠে তাতে বেচেৰীক আজি দুটাকৈ বেজিও দি দিলে বিষাইছে যদিও নাজানো কিন্তু আমনি একেবাৰে কৰা নাই এনেকৈ বহিব দিছোঁ কিন্তু এতিয়া মই অলপ কিবা খাবলৈ দিম এতিয়া মই তাইৰ কাৰণে বনাই আনিছোঁ অকণমান গাখীৰ গৰম কৰি তাতে অকণমান চেৰেলেক দি ফিটি দিছোঁ তাইক মই তেনেকৈ খাবলৈ দিছোঁ এতিয়া অলপ পাতলকৈ এয়া খাব এতিয়া তাই কিমান ভোক লাগি আছে দেখিছেনে খাইছে ইমান ধুনীয়াকৈ এতিয়া আৰু এটা কথা আপোনালোকক জনোৱা হোৱাই নাই এই নাম মই ভণ্টি দিছোঁ আপোনালোকে যদি ক'ৰবাত দেখে ভণ্টি বুলি মাতিব আজিৰ ভিডিঅ'টিত ইমানেই ভিডিঅ'টি চোৱাৰ বাবে সকলোকে অশেষ ধন্যবাদ আৰু যিসকল মোৰ চেনেলত নতুন হয় চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু পুৰণাসকলে ভিডিঅ'টি এটা লাইক কৰি দিব তেনেহ'লে আজিলৈ আহিছোঁ বাই বাই সকলো ভালে থাকক সুস্থ থাকক